हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल और आज आमी कत आहि आছো किय आहि आছো আমি আপোনালোকক সকলোখিনি দেখুৱাই আছো সো বলক আমাৰ লগত আহি থাকক কি কত কি পাও দেখুৱাই আছো আপোনালোকক সকলোখিনি বলক তেন্তে ভিডিওটো আৰম্ভ কৰো আপোনালোকে অনুমান কৰিবই পাৰিছে আমি কত আহি আছো ঠাইখিনি দেখি আপোনালোকে অনুমান কৰিব পাৰিছে আৰু ইয়াত প্ৰায় ভক্তবিলাকৰ আগমন হয় দেশ বিদেশৰ পৰা আহে তো আমি ফাইনেলি আহি আছো আৰু আপোনালোকক দেখুৱাম বুলি ভাবিছো কত কি পাৰো আহি থাকক আমাৰ লগত আৰু এনেকৈ যাত্ৰীসকলে ইয়াত বহিও আছে ভাগৰ লাগিছে বহুতখিনি উঠিব লাগে কাৰণ আপোনালোকে জানে কামাখ্যা মন্দিৰ আহিলে কিমান কষ্ট হয় সো যাত্ৰীসকলে এনেকৈ বহি আছে আৰু মই আপোনালোকক দেখুৱাই আহি আছো কি দেখুৱাব পাৰো আৰু এই পাহাৰখন চাওকচোন কি সুন্দৰ লাগিছে ওপৰৰ পৰা দেখিবলৈ ধুনীয়া হৈছে পাহাৰখন আৰু আপোনালোকক দেখুৱালো ময়ো চালো আৰু আমি ফাইনেলি আহি আমি কামাখ্যা মন্দিৰ পাই গলো আৰু অলপ পালে পাই যাম আমি আহি পালো পাই কামাখ্যা মন্দিৰ আৰু এইবিলাক মূৰ্তিবিলাক আপোনালোকক দেখুৱাই আছো এইবিলাক হল প্ৰত্যেকটো মূৰ্তি শিলত কটা মূৰ্তি আছে আৰু ইয়াত ভক্তসকলে শ্ৰীবিলাকত বহিব পাৰে আৰু এই ওপৰে চাওকচোন এইবিলাক সব যাত্ৰীসকলে মেইন মন্দিৰত প্ৰৱেশ কৰিবৰ কাৰণে লাইন পাতি আছে আৰু আপোনালোকক দেখুৱাই আছো আপোনালোকে চাই থাকক কি দেখুৱাব পাৰো আৰু এইটো হৈছে 2 নম্বৰ গেট আৰু ইফালে আমি সোমাই যাব লাগিব আৰু আপোনালোকে যে দেখা পাইছে ওপৰে সোণালী ৰঙৰ সেইটা সোণৰ হয় কোনোবাই দান কৰিছিলে আৰু এনেকৈ ইয়াত চেকিং হয় ভিতৰত সোমাবৰ কাৰণে আৰু এয়া মই বাহিৰৰ ভাগ দেখুৱাই দিছো আপোনালোকক এইবিলাক সোণালী কালাৰ পৰা অৰিজিনেল সোণৰ হয় আমাৰ যেটো নেকি হিন্দু ধৰ্মৰ পৰম্পৰা শিলাকৰণ ইয়াত আৰু শিলাকৰণো কৰা হয় আৰু ইয়াত গা ধোৱা হৈছে ইয়া সৰু বাচ্চাটো গা ধোৱাই আছে আপোনালোকে দেখিয়ে পাইছে চাওক কি ধুনীয়া পৰিৱেশ আৰু ভাল লাগিছে আৰু এই ওপৰৰ ফালে দেখুৱাইছো আপোনালোকক এনে চিৰি বান্ধি থোৱা আছে ইয়াত ভক্তসকলে অলপ জিৰাব পাৰে আৰু ইয়াত মাছবোৰ দেখিবলৈ ভাল লাগে যদি ভিডিওটো ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব বাই বাই